পূৰ্ণ ৰাজ্য অতি চমুকৈ উত্তৰ দিয়া। পৃথিৱীত থাকিব খুজিলে কিহৰ আশ্ৰয় ল'ব লাগে? পৃথিৱীত থাকিব খুজিলে সত্যৰ আশ্ৰয় ল'ব লাগে। অধৰ্ম ৰাজ্যখন কেনেকুৱা বুলি কবিয়ে কৈছে? অধৰ্ম ৰাজ্যখন অতি চঞ্চল আৰু অস্থায়ী বুলি কৈছে। কি কৰিবলৈ জিভাখন আছে বুলি ভাবিব নালাগে। মাথো ফাঁকি দিবলৈ জিভাখন আছে বুলি ভাবিব নালাগে। সৰু ডাঙৰৰ প্ৰভেদবোৰ ক'ত লীন হ'ব? সৰু ডাঙৰৰ প্ৰভেদবোৰ পৃথিৱীতে লীন হৈ যাব বুলি কৈছে। পূৰ্ণৰাজ্য কবিতাটিৰ কবিগৰাকী কোন? পূৰ্ণৰাজ্য কবিতাটিৰ কবিগৰাকী হৈছে দুৰ্গেশ্বৰ শৰ্মা। পূৰ্ণৰাজ্য কবিতাটিৰ সাৰাংশ লিখা। ২ নম্বৰ। পৃথিৱীত আমি সুখত থাকিব খুজিলে অসত্যক এৰি সত্যক আশ্ৰয় ল'ব লাগিব আৰু ধৰ্মৰ বাটত চলিব লাগিব। সত্যৰ গুণগান গাব লাগিব। এই অধৰ্ম চঞ্চল ৰাজ্যখন আমাৰ মাজত বহুদিন নাথাকিব। সেয়েহে সকলোৱে ধৰ্মৰ বাটত চলিব লাগিব। অধৰ্ম ৰাজ্য অতি চঞ্চল আৰু অস্থিৰ বুলি কৈছে। আমি সৰু ডাঙৰ সকলোকে সমান চকুৰে চাব লাগিব। এনে কৰিলেহে আমি সকলোৰে পৰা সমান মৰম আৰু ভাল পোৱা পাম। আমি সকলোৱে সদায় সত্য কথা ক'ব লাগিব আৰু মিছা এৰাই চলিব লাগিব। কথা ক'ব লাগিব আৰু মিছা এৰাই চলিব লাগিব। আমি সত্যক লুকাই ৰাখি অসত্যৰ দ্বাৰা কাকো ভুলাব নোৱাৰো। আমাৰ এই জিভাখনি ফাঁকি দিবলৈ আছে বুলি তুমি কেতিয়াও নেভাবিবা। আমি মানুহৰ প্ৰতি এনে আচৰণ কৰিব লাগে যেনে আচৰণ আমি বেলেগৰ পৰা আশা কৰোঁ। অৰ কথা তুমি তত নলগাবা আৰু সৰু ডাঙৰ প্ৰভেদ বিচাৰি কাকো ঘিণ নকৰিবা। সকলোবোৰ প্ৰভেদ পৃথিৱীতে ৰ'ব আৰু পৃথিৱীতে লীন হৈ যাব। সেয়েহে কবিয়ে এই পৃথিৱীখনত থকা মানুহবোৰক সত্যৰ আশ্ৰয় লোৱা বুলি কৈছে। এতিয়া ৩ নম্বৰ। তাৎপৰ্য ব্যাখ্যা কৰা। ধৰ্মৰ বাটত ফুৰিবা চাকিবা খুজেৱতী ৰাখি চিন অধৰ্ম ৰাজ্য চঞ্চল অতিকে নেথাকে বহুদিন। উক্ত কবিতাভাষী আমাৰ সাহিত্য পাঠৰ অন্তৰ্গত পূৰ্ণৰাজ্য কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবিয়ে কৈছে যে আমি সদায় ধৰ্মৰ বাটত চলিব লাগে আৰু সত্যৰ পথত চলিব লাগে। এই অধৰ্ম ৰাজ্য অতি চঞ্চল আৰু অস্থিৰ। আমি ধৰ্মৰ বিপৰীতে যি কৰোঁ সেয়াই নিশ্চয় অতি সোনকালে শেষ হ'ব। খ নম্বৰ। সৰু ডাঙৰৰ প্ৰভেদ বিচাৰি নকৰিবা কাকো ঘিণ। দিয়া হৈছে, বাকীখিনি লিখা হোৱা নাই। উক্ত কবিতাভাষী আমাৰ সাহিত্যৰ পাঠৰ অন্তৰ্গত পূৰ্ণ ৰাজ্য কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে কবিতাভাষীৰ জৰিয়তে সৰু ডাঙৰৰ ভেদ ভাৱৰ বিষয়ে ক'ব বিচাৰিছে। আমি সমাজত সৰু আৰু ডাঙৰ বুলি ভেদ ভাৱ ৰাখিব নালাগে। আমি সকলো মানুহ সমান বুলি ভাল পাব লাগে। কাৰণ মৃত্যুৰ পিছত এই সৰু ডাঙৰ কোনো ভেদ ভাৱ নাথাকে। এইখিনিয়ে। এতিয়া ৪ নম্বৰটো হৈছে বিপৰীত শব্দাৰ্থ লিখা। বিপৰীত। আশ্ৰয় নিৰাশ্ৰয়, ধৰ্ম অধৰ্ম, সমান অসমান, মিছা সঁচা, প্ৰভেদ ভেদহীন।